সো আমি দুজনে যাই আছো দীপ আৰু মই বনবাসী পূজা লৈ বনবাসী মাৰ সেৱা ল'বলৈ যাওঁ সো গাইছ আপোনালোকে চাই থাকিব যায় বলে ইদাৰ কাৰণে মই ওলালো যাব অলপ বনবাসী মাৰ সেৱা লওঁ দুজনে আৰু অকণমান দূৰ পিছত যাই পাম আমি ইয়াৰ পৰা চাগে 1 কিলোমিটাৰ মান আছে ফাইনেলি আহি পালোঁ আমি বনবাসী পূজালৈ ঠাইটো হয় মন্দিৰটো এতিয়া তাতে যাওঁ আমি আমি ভিতৰলৈ যাওঁ বেগটো প্ৰসাদ দি আছিল তাতে ডাইৰেক্ট নেৰে নেকি ফুৰিব যাওঁ না আকৌ ফুৰিব যাবি নে নাই নাই নে ভিডিঅ' কৰা ফুৰিবলৈ এতিয়া আমি মানুহবিলাক ফুৰি আমি সেৱা কৰিছে apa lagi kan? Ya. Vietnam kan. So guys, আমি এতিয়া দোকানত আহি পালোঁ বাজাৰবিলাক পূজাৰ বাজাৰবিলাকত চাৰ্ট আছে মোবাইলৰ বেক কভাৰ এইবিলাক ৰখা বজাৰ ৰখা বজাৰবিলাক মানে নাই শাৰী এইবিলাক বেগ ইয়াত ড্ৰেছ পাব ইয়াত 150 অনলি ফিক্স প্ৰাইচ নামটা কিবা নাম আছিল আপোনালোকে এতিয়া আহি ফটো উঠিব পাৰিব ৰাতি ভাল ইয়াত মজা হ'ব লাইটবিলাক পানী পুৰি খাওঁ পানী পুৰি হ'ব ত' গাইছ এতিয়া আমি পূজাৰ পৰা ঘৰত যাই আছোঁ চ' আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব